নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল ইকুৱেডাৰলৈ ধৰি লওক বন্ধুসকল আপোনালোকে এটা স্মাৰ্টফোন কিনিম বুলি ভাবি আছে আপোনালোকে বজাৰৰ দোকানলৈ গ'লে এটা স্মাৰ্টফোন কিনি আনি আপোনালোকে ফাৰ্ষ্ট কি কৰিব নিশ্চয় আজিকালি যেহেতু সোশ্যাল মিডিয়াৰ যুগ সোশ্যাল মিডিয়া আপুনি হোৱাটছআপ বা ফেচবুক কিবা প্লে ষ্টৰত যাই সাৰ্চ কৰি ইনষ্টল কৰিব চাব ধৰি লওক আপোনালোকে প্লে ষ্টৰলৈ গ'ল গৈ কিনে হোৱাটছআপ সাৰ্চ কৰিলে যদি আপোনালোক প্লে ষ্টৰে কোনো হোৱাটছআপ বোলে এপে শো নকৰে আপোনালোকে কি কৰিব নিশ্চয় আপোনালোকৰ চকু কপালত উঠিব কাৰণ এটা আচৰিত কথা প্লে ষ্টৰৰ পৰা হোৱাটছআপ নোহোৱা হয়তো আচৰিত গতিকে কেনেকৈ নোহোৱা হয় প্লে ষ্টৰৰ পৰা হোৱাটছআপ কিয় নোহোৱা হয় আজি সকলো কাম এই ভিডিঅ'টোত চাওক এই ঘটনাটো হৈছিল ইউকে নেদাৰলেণ্ডৰ লোকসকলৰ লগত যোৱা 11 অক্টোবৰ তাৰিখে সেইদিনা তেওঁলোকৰ প্লে ষ্টৰৰ পৰা হোৱাটছআপ এপটো নোহোৱা হৈ গৈছিল নোহোৱা হৈ যাবলৈ তেওঁলোকৰ চকু কপালত উঠিছিল যেনেকৈ আজি আপোনালোকৰ কথাটো শুনি চকু কপালত উঠিছিল তেওঁলোকৰ সেইদিনা চকু কপালত উঠি গৈছিল কথাটো শুনি পেলাই এই কিয় হৈছিল মানে চাব আপোনালোক মই ধুনীয়াকৈ বুজাই দিছোঁ এইটো মানে প্লে ষ্টৰৰ এটা প্ৰব্লেম হৈছিল যিটোক মানে গ্লিচ বুলি কয় গ্লিচ কেনেকুৱা ধৰণৰ কথাটো আপোনাৰ বাইক জানে আপোনালোকে বাইকত যেনেকুৱা মেকানিকেল প্ৰব্লেম হয় ঠিক তেনেদৰে প্লে ষ্টৰটো মেকানিকেল নহয় এতিয়া প্লে ষ্টৰ টেকনিকেল হ'ব টেকনিকেল প্ৰব্লেম হৈছিল যাৰ ফলত গ্লিচ এই প্ৰব্লেমটো গ্লিচ বুলি কয় গ্লিচ হৈছিল এই গ্লিচ বা যিকোনো প্লে ষ্টৰৰ প্ৰব্লেম সকলো ঠিক কৰিবৰ বাবে প্লে ষ্টৰৰ এটা WA ইনফো বোলা এটা সংস্থা আছে এই সংস্থাটোৱে সকলো চোৱা চিতা কৰে প্লে ষ্টৰ এখন দোকানত ধৰিতো ষ্টৰ নাম দিছে দোকান সদৃশ প্লে ষ্টৰখন চব চোৱা চিতা কৰি ধুনীয়াকৈ কেনেকৈ এইবিলাক সুচাৰুৰূপে পৰিচালনা কৰিব পাৰি এই সকলোবোৰ চোৱা চিতা কৰে WA ইনফো বোলা এপটোৱে চ' তেওঁ সেই WA ইনফো বোলা এপটোৱে অনুসন্ধান কৰি কিয় নোহোৱা হৈছিল অৰ্থাৎ নোহোৱা কাৰণটো গ্লিচটো নোহোৱা কৰিছিল তেওঁলোকে WA ইনফো বোলা সংস্থাটোৱে আৰু ইউকে নেদাৰলেণ্ডৰ লোকসকলে 11 অক্টোবৰৰ দিনাৰ পৰা আজিলৈকে হোৱাটছআপ ধুনীয়াকৈ উপভোগ কৰিব পাৰিছে সো ফ্ৰেন্ডস আজিলৈ ভিডিঅ'টো ইমানে ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব জয়